বঙাইগাঁও জিলাৰ গড়াইমাৰীত সোমবাৰে এটা মৎস্য খাদ্য উৎপাদনকাৰী মিল মুকলি কৰা হয়। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনস্থ এই মিলটো আনুষ্ঠানিকভাৱে মুকলি কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। এই মৎস্য বীজ মিলটোৱে বৃহত্তৰ বঙাইগাঁও জিলাৰ উপৰিও ওচৰে পাজৰে থকা জিলাসমূহৰ মীন পালকসকলৰ বাবে অত্যন্ত উপকাৰী হ'ব বুলি ধাৰণা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী, অসমৰ মীন পৰিচালক গৌৰীশংকৰ দাসসহ কেইবাজনো বিশিষ্ট ব্যক্তি। মৎস্য খাদ্যৰ বাবে 7002667221 নাইবা 7896725271 নম্বৰত যোগাযোগ কৰক। ভাল উন্নত মানৰ খাদ্য বনাম, এইটো আমি গভৰ্ণমেণ্টৰ পৰা 60% পাইছোঁ আৰু আমাৰ নিজৰ পৰা 40% দিছোঁ। আৰু সেইখিনি পইচাত নহয়, আৰু ইয়াত ডবল পইচা আৰু ভৰিব লগা হৈছে। ভৰি মানে একটু ভাল কোৱালিটিৰ মেচিন আনাৰ কাৰণে মানে পইচাটো অলপ বেছি লাগে। ভাল কোৱালিটিৰ মেচিন নহ'লে খাদ্যটো ভাল নহ'ব। মোৰ কথা হ'ল কি, অসমত মাছৰ উন্নতি বহুত কম। এতিয়া বিয়া বাৰু আজিলে কিবা হ'লে চালানী মাছেই ল'ব লাগে, ডাঙৰ মাছ নহয়ে, খুব কম 50% ডাঙৰ মাছ হয় আৰু 50% চালানী মাছে ব্যৱহাৰ কৰিব লাগে। তো মই এইটো খাদ্যৰ এইটো বনাইছোঁ এনেকৈ, মানে আমি ভাল একদম কোৱালিটিৰ খাদ্য, যাতে এইটো খাদ্যটো খালে মাছটো সোনকালে ডাঙৰ হয় আৰু খাওঁতে যাতে টেষ্টফুল হয়। আৰু মই এই খাদ্যটো যদি আমি ৰাইজৰ ওচৰত যদি আমি দিব পাৰোঁ, পুখুৰীৱালা মানুহবিলাকে যদি লৈ এইটো খুৱাই প্ৰমাণ মানে পৰীক্ষা কৰি লয়, 1-2 মাহ খোৱালে পৰীক্ষা হৈ যাব কিমান গ্ৰোথটো বাঢ়ে। আৰু এই খাদ্যটো যদি আমি সকলো পুখুৰী থকা মানুহবিলাকে যদি এই খাদ্যটো ব্যৱহাৰ কৰে, নিশ্চয় তেওঁলোকে 3 গুণ লাভৱান হ'ব। আগতে যেনেকৈ যিখিনি লাভ তাতকৈ 3 গুণ লাভৱান হ'ব। আৰু এইটো খাৱাৰ কাৰণে মাছটো টেষ্টফুল হয়। আৰু মই ধৰক এনে মাছৰ পোনাৰ লগতে আছিলোঁ 1985 চনৰ পৰা 90 চনৰ পৰা হেচাৰি কৰিছোঁ, আৰু ইমান দিন এতিয়ালৈকে আছোঁ। মই মাছৰ পোনাবিলাক কোৱালিটিৰ পোনা বনাওঁ। যেতিয়া আমি ৰৌ মাছ বনাওঁ তেতিয়া ৰৌৱে বেটিং কৰোঁ, কাটলা কৰিলে কাটলাই কৰোঁ, মিৰ্গা কৰিলে মিৰ্গাই কৰোঁ, মানে মিক্সাৰ নকৰোঁ। প্ৰথমত মই 90 চনত ইফালে মিক্সাৰ কৰিছিলোঁ 2-3 বছৰ, কিন্তু তাতে লাভৱান হোৱা নাই। মাছবিলাক সৰুৱে থাকি যায়, 3-4 বছৰ পুহিলেও মাছবিলাক আধা কেজি 1 কেজি হয়। মই একদম যিমান পাৰোঁ, মই মানে ইয়াতে যে বিজনেছ কৰিম এইটো মোৰ ধ্যান নাই। মোৰ ধ্যান হ'ল যিখিনি খৰচাটোতো উঠাব লাগিব, খৰচাটো উঠাই মই সেইটো ৰেটতে মাছটো ছাপ্লাই দিম, আৰু মানুহবিলাক যে সহজতে ঘৰত বহি থাকে এইটো কিনি খুৱাব পাৰে। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সহযোগত প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদা যোজনাৰ অধীনত বঙাইগাঁও জিলাৰ গড়াইমাৰী গাঁৱত 2023 চনত এইটো আমি আৰম্ভ কৰিছিলোঁ, আৰু আজি সম্পূৰ্ণভাৱে সমাপ্ত হৈছে কনষ্ট্ৰাকশ্যন কাম। আৰু আজিৰ পৰা আমি প্ৰডাকশ্যনৰ কাৰণে আজি উদ্বোধন কৰা হ'ল। মাননীয় সাংসদ বৰপেটা লোকসভা সমষ্টিত শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়া হতুৱাই। আৰু মই আশা কৰিছোঁ এই ফিড মিলৰ জৰিয়তে বঙাইগাঁও জিলাৰ লগতে ওচৰ চুবুৰীয়া জিলাৰ লগতে আৰু গোটেই অসমৰ মাছৰ খাদ্যৰ যিটো চাহিদা সেইটো পূৰণ কৰিব বুলি আশা কৰিছোঁ। আৰু মাছৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত এই ফিড মিলৰ অৰিহণা যথেষ্ট বেছি হ'ব বুলি আশা কৰিছোঁ।